Yo, what is up guys? Welcome to the channel. আশা কৰো সকলোৱে ভালে আছে তো কি খবৰ আপোনালোকৰ মই ভালে আছো তো হেল্ল নমস্তে ওয়েলকাম আসসালামু আলাইকুম কেম সো সস্ত্ৰীকাল দিস ইজ জেকে ফ্ৰম আসাম এণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল এই জেকে ব্লগছ তো জানো আপোনালোকৰ বহুতৰে মোৰ ওপৰত খং উঠি আছে কাৰণ মই দুমাহ ধৰি ভিডিঅ' দিয়া নাই তাৰ কাৰণে খুবেই ক্ষমা কিন্তু আজিৰ পৰা ব্লগ কণ্টিনিউয়াছলি আহিব ৰেগুলাৰ আহিব যদি মই পাৰোঁ তো আজিৰ ব্লগত আজি মই গৈ আছো somehow picnic place which called Daragou. তো তাত মই যাইছো মোৰ লগৰ লগত আৰু এই গেলা গৰমত অলপ এনজয়মেন্টটো লাগে অলপ ঠাণ্ডা পৰিৱেশ লাগে তো তাৰ কাৰণে যাইছো আমি Daragou. তো আজি তাতে অলপ দিনটো তাতে পাৰ কৰিম বুলি ভাবিছো আৰু ভগৱানে কি জানে কি কৰে নাজানো কিন্তু এটা আশা লৈ ওলাইছো তো আপোনালোকেও মোৰ লগত বলক চাব আজি Daragouখন কেনেকুৱা লাগে তাত যায় আৰু যদি পাৰে কেতিয়াবা আপোনালোকেও আহিব হয় না নহয় তো বলক আজি আমি গও Daragou. এই বেগ লগতে এইখন গামছা আৰু এই লম্পেণ্টটো ক'ত গ'লে এইটো লম্পেণ্ট ডান পুৰা একদম সো Daragou যাবৰ কাৰণে সকলোবোৰ ৰেডি কিন্তু মই চেঞ্জ কৰা নাই কাপোৰটো তো মই কাপোৰটো একেবাৰে চেঞ্জ কৰি লওঁ 1 2 3 তো হৈ গ'ল কাপোৰ আমাৰ ৰেডি তো মোৰ বেকপেকো ৰেডি মোৰ বাইক ৰেডি তো এতিয়া যাম আমি Daragou বলক অঁ ৰ'ব Daragou যাম ৰ'ব মোৰ হেলমেটটো ক'ত থ'লোঁ অঁ হেলমেটটো মোৰ বাইকতে আছে তো বৰ্তমান আমি আহি পালোঁ পাঠশালাত এটা লগৰ ল'ৰা এটা আছে তো লগৰ ল'ৰা এটাক আমি ৱেইট কৰিছোঁ বৰ্তমান ইয়াৰ আইভাই হোৱা নাই এই হোষ্টেলত এইখন পুৰা হোষ্টেলত ৰখি আছোঁ ইয়াক আমি ইটাক লৈ আইভা হোৱা নাই তাৰ কি বল কৰিছে সিহে জানে ইয়াৰ কাৰণে আজি দেৰি হ'ব 10টাতো বাজিলে এতিয়া যাই পাওঁতে নাই বোলে 12টামান আৰামছে বাজি যাব তো সেয়ে আৰু দে আর ও গাইস মানে যে কয় ভবা কথা নহয় হিদি বাতছে বনা বিধি তো এই অৱস্থা আমাৰ এই কামৰা কটাই বৰষুণতো জিকি আছে থাকচোন মানে তো এই 3-4 দিন এনে ৰ'দ দিছিল যাৰ কাৰণে প্লেন বনালো Daragou তো আজি আহি দিছে ধাৰাসাৰ বৰষুণ ঠিকে গম পাইছে তো আমাৰ প্লেন সফল হবা নহয় কিন্তু এনে কথা হৈ আমি কষ্ট নোহোৱাকৈ কিন্তু প্লেন সফল নহয় হয় না মোৰ এক্সপেৰিয়েন্স আছে ৰ'দ দিব ৰ'দ যদি নেদে তাই ইয়াত দক কিন্তু বাস তো ইটা ৰখি আছো যাওঁ ইয়াৰ পৰা যদি বৰষুণটো কমি ইয়াৰ পৰা যাওঁ যাই চিধা Daragou আৰু ইয়াত বেলেগ আৰু ক'তো ৰখা চখা ষ্টপ নাই চিধা Daragou তো বৰষুণত জিকি হ'লেও আমি বৰ্তমান আমি আছোঁ আপোনাৰ Daragou তো বহুত গৰম ইয়াতে তাতে আছিল ইমান গৰম নাছিল বাছ ইয়াতে কিন্তু বহুতে গৰম চাব পাৰে পুৰা মানুহৰ ভিৰ একদম আৰু আমি গোটেইকেইটা ইয়াতে একেলগে ঐ হাই কৰি দিয়ে একবাৰ হাই গোটেইকেইটা চাফা কৰি আছে তো এই গৰমত ইয়াৰ বহুত বেছি গৰম ইয়াত লাগাতকৈ আজি গা ধুবাই আহিছোঁ ইয়াতে পুৰা আল্টিমেটলি গা ধুবৰ কাৰণে আহিছোঁ ইয়াতে বাকী একো নাই বৰফ নপৰে যিমান যিকোনো বৰফ নপৰে ভাই ইয়াতে বৰফ নপৰে ইয়াতে টেনশ্যন ল'ব লগা নাই হয় না নহয় তো ইয়াতে ইয়াকে ক'ত গ'লে নিজান ক'ত গ'ল এইটো আমাৰ ইউটিউবাৰ আজি ইয়াক চুপ কম ইয়াতে চুপ কম ইয়াক চুপ কম ইয়াতে আজি ধুই দিবা আজি ধুয়া খাই যাব একদম তো এই यार লগৰ লগত আহিলে ইডবলা यार উপায় নাই यार ইডবলা মানে ইয়াৰ এই জেগাটো আহিও যে এনেকৈ মাল খাই পৰি থাকে ধুই চালা ইভাগে মানুহৰ এনজয়ৰ সীমা নাই সিয়াৰে মাল খাই পৰিছে চালা ধুই আৰু এনেকৈয়ে আমি পানীৰ মাজে মাজে খোজকাঢ়ি একদম মোৰ জোতা মানে ইয়াৰ চেছ দে यार জোতা চেছ আৰু তো এই মানুহৰ মাজত একদম এতিয়া কাঠু মেটে তো ইমান মানুহ আজি ইয়াতে ইমান মানে ক'ব নোৱাৰি একদম পুৰা হেভি একদম ইয়াতে আল্টিমেট পুৰা চাব পাৰে আপোনালোকে মানুহগিলা ভাল নহয় দে ইয়াক ক'ব লগা হৈছে ন মাৰক ইয়াক পুৰা একদম গৰম আছে তো মজা লাগব আজি একদম আল্টিমেট তো পুৰা আল্টিমেট মাহল এতে একদম পুৰা
পানী চানী সিমান এটা নাই কিন্তু এহেত দেখি আছে অলপ চলপ তো পুৰা একদম এক্সিলেণ্ট গৰমত ইয়াতকে ভাল জেগা ক'তো নাপায় ঠাণ্ডা আছে ইয়াতকে গৰমত ইয়াতকে ভাল জেগা নাপায় আহক আপোনালোকেও বহুত এনজয় হ'ব তো পানীৰ মাজত পুৰা ফুল আল্টিমেট একদম গোটা গোটা লগ হৈ কেনে লাগছে ভাই পুৰা একদম একদম এতে পুৰা আল্টিমেট একদম মানুহৰ এতে এনজয় সীমা নাই একদম সীমা নাই পুৰা একদম উঠাই উঠি আছে ভাই ভাই আছে আনাই আনি আছে উপায় নাই বাকী বাদ দিলোঁ কিন্তু জেগাখিনি কিন্তু ক'ব লাগিব দিয়ক বা মানে এই গৰমত ইয়াত পৰাৰ ভাল জেগা নাপায় আৰু ওচৰে পাজৰে তো আপোনালোকেও আহক পাৰে যদি তো আমাৰ গা পা ধুই পুৰা ৰেডি আমি একদম আৰু গা চা ধুলোঁ ইয়াতে আহি তো একদম গা চা ধুই এতিয়া ঘৰত যাম আমি বঢ়িয়াকৈ কিবা খাই দেই উঠি এতিয়া কাই উঠি গৈছে তো ঘৰত যাম ইয়াৰ পৰা বহুত এনজয় কৰিলোঁ আজি দিনটো আৰু ভাল লাগিলে ইয়াতে অন্তত তো ব'লক এতিয়া আপোনালোক ঘৰত লগ কৰোঁ বঢ়িয়াকৈ তো তাৰ পৰা আহি ঘৰ পাওঁতে প্ৰায় বাজিছিল আমাৰ 8টা সেইকাৰণে আমাৰ ব্লগটো এণ্ড কৰা নহ'ল আৰু মাজ ৰাস্তাতে আমাৰ পুলিচ ককাহঁতে আমাক কাটি দিছিল চালান তাৰ বাবে আমাৰ মুডো খুব বেয়া হৈ আছিল গতিকে সিদিনা আৰু ব্লগটো এণ্ড কৰা নহ'ল গতিকে যদি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোক ধন্যবাদ